হেল্ল' বন্ধু বান্ধৱীসকল কি খবৰ সকলোৱে আজি ভিডিঅ'টো একদম মেইন পইণ্টলৈ ডাইৰেক্টলি গুচি গৈছোঁ আজি মানে ঘৰত কোনো নাই সেইকাৰণে একদম চিঞৰি ভিডিঅ'টো কৰিবলৈ পাই আছোঁ ভাল লাগিছে তো আজি ঘৰত কোনো নাই সেইকাৰণে মই ভাবিছোঁ আজি নিজে ভাল পোৱাৰ খাদ্য খাম আৰু নিজে ভাল পোৱাৰ কাম কৰিম তো আপোনালোকক দেখাই আছোঁ মই কি খাই ভাল পাওঁ কি খাই মানে ভাতৰ লগত কৈছোঁ ভাতৰ লগত সকলোৱে মাছ মাংস ভাল পায় যিহেতুকে ময়ো ভাল পাওঁ তেনেকৈ মাছ মাংস তাৰ বাহিৰেও মানে আৰু কিছুমান ভাল ফেভৰিট বস্তু থাকে ন খাবলৈ তেনেকুৱা কি আছে মই মানে কি ভাল পাওঁ সকলোৱে নিজা পচন্দ থাকে নহয় জানো কিছুমানে খাই ভাল পায় আকৌ বইল কিছুমানে খাই ভাল পায় আকৌ এইটো পুৰি ভাল পায় পুৰি খাই কিনে কিছুমানে আকৌ ভাজি ভাল পায় সকলোৱে নিজা পচন্দ থাকে হয়নে মোৰো আজি নিজৰ পচন্দটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ তো আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু মেইন তেতিয়া পাকঘৰলৈ গুচি গৈছোঁ চ' ভিডিঅ'টো আপোনালোকক পাকঘৰত দেখাই আছোঁ তো মানে চাই থাকক বাই নহয় চাই থাকক ভিডিঅ'টো মই পাকঘৰলৈ লৈ গৈছোঁ এয়া এটা সতেজ বিলাহী পুৰি লৈছোঁ ধুনীয়াকৈ পুৰি লৈছোঁ আৰু ইয়াৰ ভিতৰত মানে এডাল ষ্ট্ৰিক সোমাই গৈছে আৰু এডাল উলিয়াব পৰা যাব আপোনালোকে এয়া দেখিছে মই এনেকৈ খাই খুব ভাল পাওঁ তাৰ পাছতে এটা বেঙেনা আৰু এটা তিতাকেৰেলাও ইয়াৰ লগতে পুৰি দিছোঁ ধুনীয়াকৈ আৰু এক পেকেট জলকীয়া এই জলকীয়া পেকেটটো আকৌ আপোনালোকে নাহিব যে এইকেইটা এই জলকীয়াও পুৰিছে নেকি নহয় এই জলকীয়া ভোট জলকীয়া আচাৰ পেকেটটো 10 টকা দি কিনি লৈছোঁ যিহেতুকে মোৰ লগত মানে সতেজ জলকীয়া নথকাৰ কাৰণে মই এই কাম কৰিব লগা হ'ল আৰু ইয়াৰ সোৱাদটোৰ কথা আপোনালোকক নকওঁৱেই খুব মানে টেষ্টি আৰু মেইন থালিখন লৈ আহিছোঁ অপেক্ষা কৰক ভাতৰ থালি ইজ ৰেডি এয়া তিতাকেৰেলা আকৌ পুৰা তিতাকেৰেলাটো আপোনালোকে দেখিছে পুৰা তাৰপাছতে বেঙেনা পিটিকা বিলাহী পিটিকা এইফালে পিঁয়াজ আছে এইফালে লাই ভাজি আছে আৰু ইয়াতে টেঙা আৰু শুনক টেঙা আৰু তিতা আমাক জুতিটো ল'বলৈ মানা কৰিছিলে ক'ত কৰিছিলে সেয়া আমি সৰুতে এটা কবিতা পঢ়িছিলোঁ আজিও মনত আছে কিন্তু মই নোৱাৰোঁ টেঙা মুখটো লাগিব আৰু ভোট জলকীয়া পেকেটৰ পৰা অকণমান ভোট জলকীয়া উলিয়ালোঁ তো মই এতিয়া খাই লওঁ আপোনালোকক লগ পাই আছোঁ মই এনেকৈ পুৰি খাই খুব ভাল পাওঁ মানে পুৰি কিনে খোৱাৰ যিটো সোৱাদ মই অইন বেলেগত মই তাৰ সোৱাদটো অনুভৱ কৰিব নোৱাৰোঁ আচলতে খুব মই ভাল পাওঁ পুৰি কিনে খোৱাৰ এতিয়া মাংস হওক পুৰি কিনে খাই ভাল লাগে বেছি তাৰপাছতে সেয়াই আৰু মই এতিয়া খাই লওঁ আপোনালোকে অকণমান অপেক্ষা কৰক আপোনালোকৰ লগত কথা পাতিবলৈ আকৌ আহি আছোঁ এতিয়া মই ভিডিঅ'টো 2 ঘণ্টামানৰ পিছত ষ্টাৰ্ট কৰিছোঁ মানে বাচন বৰ্তনবোৰ ধুই মেলি ভিডিঅ'টো আকৌ আৰম্ভ কৰিছোঁ আৰু তো আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পালে আৰু মোৰ দৰে এনেকৈ খোৱা কোনোবা আছে নেকি আছে যদি ভাল পায় যদি কমেণ্ট কৰি দিব যে মই এনেকৈ খাই ভাল পাওঁ বুলি তেতিয়া ভাল লাগিব আৰু সেয়াই আৰু ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ মোৰ অকণমান পিছত কাম আছে তো ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আজিলৈ Bye bye. Love you all.